অক্সিজেন দিবই যাব টোপনি যে অহা যোৱা আছে কিন্তু চবটো বন্ধ কৰি দিলে চবে মই কৈছোঁ এখেতো এডিসি কিন্তু সার্চ করে নিয়ে আসতে পুরা খুঁজছে স্যার এজন থাকে মুছলমান ডক্টৰ ইমান ধুনীয়াকৈ চাইছিল কিন্তু আপোনালোকে এইটো বহুত ট্ৰাই কৰিছে ছাৰ কোনো পৰীক্ষা পাৰা নাই ছাৰ এইটো একদম আমি কোন হয় কোনে নিব এইটো ছাৰ মানে আমি যেতিয়া ডিৰেক্টৰে ক'লো ডিৰেক্টৰে লেখে ট্ৰেন্সপৰ্টেশ্যনৰ দায়িত্ব দিলে ট্ৰেন্সপৰ্টেশ্যন মানে আমি পাৰা নাই ছাৰ এইটো হয় habis di mana isi sikuan মাতিছিলোঁ মই কালি কোকৰাঝাৰত আবেলি মাতি দিম আজি চিৰিয়াছ মিটিং এটা গৈছে যাব মাতিছোঁ মোক কৈ দিলোঁ কালি আবেলি কোকৰাঝাৰত অঁ অঁ কিমান মানুহ হয় কিমান হয়তো সুধিলে ঠিক হ'ব এইটো গাড়ীও নহয় না এইখিনি চব নিব দিছিল আপুনি এইখন ডিৰেক্টৰটোৱে ডিৰেক্টৰৰ কি লেব লেব মানে কি কৰিব এইটো আমাৰ ব্লাড টেষ্ট দিবিলাক ব্লাড টেষ্ট কোৱাটাৰখিনি ঠিকে আছে কোৱাটাৰটো মোটামুটি ঠিকে আছে নাই স্বল্প কৰা হ'ব যিহেতু মাটি থাকিবও জনা নাই
ব্লক শ্লক অলপ ঠিক কৰা আৰু এইটো অলপ চাফা চাফা কৰি পানীবিলাক অলপ কাটি দিয়ে সব কাটিব নালাগে তলত আমি মানে দেখো আমার মানে কন্ট্যাক্ট করা করে বলা কষ্ট হয়ে যাবে খানিবিলাক কাটা কারণে রিগার্ডিং পানী এসডিও পোৱা গৈছে তেখেতে 9 তাৰিখৰ ভিতৰত পানীটোতো এটা ইছ্যু হৈ যাব চাফ চিকুণটো কৈছোঁ মই যিটোৰ কাৰণে আৰু ইমান ৰখি থাকিব নালাগে পানী কাটাৰ কাৰণে কোন ৰেঞ্জৰ যাব গছ কাটাৰ কাৰণে গছ কাটাৰ কাৰণে যাব লাগিব গছ যদি কাটিটো কাটি দিয়ে আৰু এইটো ড্ৰেইন আছে নেকি সৰুকে নদীতে মানে এইখিনি বস্তুটো আৰু এই দুটো চকা আৰু ওপৰতো মানুহ জনাই দিব অলপ পিছত ফোন কৰিলি মোক নহ'লে আৰু কিছু বস্তু অলপ চাফা কৰিব লাগিব